বটা ছোৱালী এনেকে ৰুমত তলা মাৰি থৈ দিয়ে নহ'লে য'তে ত'তে ঘূৰি ফুৰে বোলে জেলত আছে তোক কিয় তলা মাৰি থৈছে কচোন হেল্ল' গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল মই বাবু এছকে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক এটা অন্য ভিডিঅ'লৈ তো গাইজ আজি দিনটো শেষত কৃষ্ণ জন্মাষ্টমী সকলোলৈকে শুভেচ্ছা থাকিলে আৰু সেই উপলক্ষে আজি আমাৰ ৰুমতে বৰা চাউলৰ পায়স বনোৱা হ'ব এইফালে আমাৰ বা আছে বৰা চাউলৰ পায়স বনাব কেনেকৈ বনাব কি কথা আপোনালোক চবকে দেখুৱাম আৰু আপোনালোকে ট্ৰাই কৰিব এবাৰ এয়া আমাৰ এটা বিভাগ হৈ গ'লে গাখীৰ ফাটি গ'ল এতিয়া আকৌ আনিবলৈ যাব লাগিব গতিকে আৰু অকণ পিছত লগ পাম আৰু তো গাইছে ইয়াৰ পৰা মোনা চোনালৈ ওলাই আহিছোঁ একদম পূৰা গাখীৰ আনিবলৈ যাওঁ দোকানলৈ এতিয়া এনেকৈ আমাৰ ৰুম এইবিলাক ওপৰত আছে সেয়া তো গাইছ গাখীৰ চাখীৰ লৈ লৈ ৰুমত পাই গ'লেহি এতিয়া এনেকৈ বনোৱা হ'ব কেনেকৈ বনাব কি কথা ইয়াক শিকাই যাব আপোনালোকক চাই থাকিব খালি পায়স বনাবলৈ সকলোৱে জানেই চাগে আৰু কিনো খালি এইটো যেনিবা বৰা চাউলৰ পায়স গাখীৰ গৰম হ'বলৈ উঠাই দিয়া হৈছে আৰু তাৰপিছত বাকী কেনেকৈ কি কৰিব এয়া আমাৰ এনেকৈ বায়েক কৈ যাব দেখিছে মোক ডান্সিং কুকুৰত লগাই দিছে পুৰা কি হৈছে তো এয়া গাইছ এয়া পায়স উতলি আছে আৰু ইয়াত এতিয়া দিয়া যাব ড্ৰাই ফ্ৰুটছ এয়া কাজু কিচমিচ ইয়াত দি দিয়া হৈছে আৰু এয়া পায়সটো হয় মানে আপোনালোকক এটা ধুনীয়া চিনেৰি দেখুৱাম মানে আমাৰ ৰুমৰ সন্মুখৰ ছাইডটো দেখিবলৈ কেনেকুৱা লাগে কেনেকুৱা ধৰণৰ পায়সটোনো কিমান চাব আৰু ন তো এইখন এনেকৈ দুৱাৰখন খুলি আহি এনেকৈ ওলাই গৈ এইটো পূৰা ফ্ৰণ্ট ছাইডৰ ভিউ আৰু এইফালে নাই একো চব বিল্ডিং আৰু এয়া খেতি কৰিছে অলপমান কিবা কিবি তুলসী এল'ভেৰা ইয়াত বিজলকীয়া পুলি লগোৱা আছিলে ইয়াত বিজলকীয়া পুলি লগাইছিলে কিন্তু মৰি থাকিলে উপায় নাই আৰু বাহিৰত এনেকৈ থাকিব লাগিব ইয়াত যোনফালে চাব সেইফালে চব বিল্ডিঙে দেখা পাব আৰু এইফালেও এয়া বিল্ডিং তাৰপিছত এইফালে এয়া বিল্ডিং ছাদৰ ওপৰত গ'লেও পূৰা বিল্ডিঙে দেখা পাব মানে খালি এইখন জেগা পাই অকণমান মুকলি জেগা অকণ দেখা পায় ইয়াত দিয়া হ'ব চেনি
ঠাণ্ডা হ'বলৈ দিয়া হ'ব আৰু তাৰপিছত কেনেকুৱা হৈছে খাই পেলাই ক'ম আপোনালোকক। তো গাইছ আমাৰ পায়সটো ৰেডি হৈ গ'ল, কিন্তু এতিয়া খাবলৈতো পোৱালি লাগিব ন, গতিকে আমাৰ তলত ছোৱালীজনী আছে, তাইক মাতিবলৈ যাওঁ আৰু তাইক অহাৰ পিছত দেখুৱাম আপোনালোকক। আৰু ৰুমৰ পৰা নামি আহি এনেকৈ যাব লাগিব পূৰা। সোমাব লাগিব। কি কৰিছে? আচ্ছা, অ' ককাই কি পাতিছে? কি পাতিব? জন্মাষ্টমী পাতিব নেকি? ডিছ পূৰা লৈ আনিছে দেখোন। তো গাইছ এতিয়া আহিছোঁ বৰ্তাহঁতৰ ৰুমত, এয়া বৰমাহঁতৰ ৰুমত আহিছোঁ। মানুহ নাই। বৰ্তা ছোৱালী এনেকৈ ৰুমত তলা মাৰি থৈ দিয়ে, নহ'লে য'তে ত'তে ঘূৰি ফুৰে বোলে। তোক কিয় তলা মাৰি থৈছে কচোন? হা য'তে ত'তে ঘূৰি ফুৰ ন? হা ইচ তাই চকু চাওকচোন, এয়া একদম। তো গাইছ এয়া আমাৰ পায়স হৈ গ'ল পূৰা ৰেডি, খাই কেনেকুৱা হৈছে ক'ম এতিয়া। আৰু যোনজনী আমি মাইনাজনী বিচাৰি গৈছিলোঁ তলত এজনী। মাইনা নামটো কৈ দিয়া তোমাৰ? নামটো কৈ দিয়া। নামটো কোৱা নাই, লাজ কৰিছে বাৰু। এতিয়া পায়সটো কেনেকুৱা হৈছে খাই পেলাই ক'ম বাৰু। তো গাইছ দিনত আমাৰ ৰুমত পতা হৈ গ'ল জন্মাষ্টমী। এতিয়া আমি তলৰ ৰুমত আহিছোঁ জন্মাষ্টমী খাবলৈ। আৰু এয়া এনেকৈ পায়স বনাই আছে, বোলে আমাৰ ককাই পায়স বনাইছে, এয়া চাউল তাউল আছে চব। আৰু এয়া এইফালে এনেকৈ পূজা পাতল কৰি থকা হৈছে। আৰু গোটেইখন ভকত বৈষ্ণৱ ইয়াত এনেকৈ বহি আছে চব। এয়া আমাৰ কেঁচুৱা মাক। আমি এতিয়া আহি পেলাই ৰুম পাই গ'লোহি আৰু এতিয়া দেখিব পাৰিছে টাইম কিমান হৈ গ'ল। এয়া পূৰা 10:30 বাজি গ'ল আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে হ'লে জানেই কি কৰিব লাগে আৰু লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই।